থাকিলে মালদাজনী উদ্দেশ্যটো হৈছে যে আমাৰ যিজন প্ৰাৰ্থী হয়নে এই প্ৰাৰ্থীজনক আপোনালোকৰ ওচৰত চিনাকি কৰাই দিয়া আৰু এবাৰ দেখুৱাই দিয়া নহ'লে পিছত ক'ব বোলে প্ৰাৰ্থীজন দেখাই নাপাব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা ৰূপক শৰ্মা বতৰো নেওচি মানুহ আহি গৈছে এইটো মানে মোদী মামাৰ কাৰণে আহিছে গতিকে আমি খুব আনন্দিত যে ৰাইজে বিজেপিক আঁকোৱালি লৈছে গতিকে আমাৰ জয় নিশ্চিত আৰু আমি আশা কৰিছোঁ যে অঞ্চলৰ ৰাইজে আমাক আৰু ভালদৰে আদৰি ল'ব আমি বিশ্বাস হৈছে যে ৰাইজে আমাক ভালদৰে ল'ব নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে বহুত ঠাইত গৈছে কেনেকুৱা সমাদৰ লাভ কৰিছে নাই খুব ভাল সমাদৰ লাভ কৰিছোঁ আৰু চাওক আপোনালোকে ইয়াতে উপস্থিত আছিলে ফুটেজ লৈছে ইমান মানে মহিলাসকল আছে জ্যেষ্ঠসকল আছে ইয়াৰ পৰাই প্ৰমাণ আমি যে জয় হ'ম এইটো ইয়াতে প্ৰমাণ আৰু গতিকে আমাৰ ভাল হ'ব আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ পৰা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈ গৈছে আৰু আমি বিজেপি দল আমি এই ক্ষেত্ৰত আমি ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম সেইটো আচলতে ক'ব পৰা নাই যে এইকাৰণে এইটো গোটেই বিষয়টো থাকে ৰাইজৰ ওপৰত কিন্তু আমি এটা বিশ্বাস লৈছে যে আমাৰ জয়টো নিশ্চিত কাৰণ চাওক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত কোনোবাই যে তিষ্ঠিব পাৰিব সেইটো মোৰ বিশ্বাস নহয় আৰু আমাৰ যি ৰাইজৰ উপস্থিতি আমি উপস্থিতিতে গম পাইছোঁ যে আমাৰ জয় নিশ্চিত হ'ব ঠিক আছে চাওক আজি নগাঁও বটদ্ৰৱা যিটো সমষ্টি আজিৰ পৰা আমি কেম্পেইনিং আৰম্ভ কৰিছোঁ আজি এতিয়া এই মাছ জাজৰি দেখা পাইছে আপোনালোকে লোকাৰণ্য হৈ গৈছে সকলোৰে মুখত যিটো হাঁহি দেখা পাইছে আপোনালোকে এইটো আপোনালোকে প্ৰমাণ কৰিছে ৰিজাল্ট কি হ'ব সংখ্যালঘু সংখ্যাগুৰু প্ৰতিটো ঠাইতে একেই অৱস্থা সকলোৰে মুখত হাঁহি কেৱল এটাই কথা কৈছে আকৌ এবাৰ মোদী চৰকাৰ আৰু আপকি বাৰ 400 পাৰ গতিকে 400 পাৰ হ'ব আৰু সুৰেশ বৰা ডাঙৰীয়া বিপুল ভোটত নগাঁও লোকসভাৰ পৰা জিকিব